আজিকালি মানুহবোৰ স্বতন্ত্ৰ, চিন্তাত স্বতন্ত্ৰ, অৰ্থনৈতিক দিশত স্বতন্ত্ৰ। গতিকে এইবোৰ কাৰণতে মানুহে হয়তো কেতিয়াবা অকলে থকাৰ সিদ্ধান্ত লয়। এই অকলে থকাৰ সিদ্ধান্তবোৰ বিভিন্ন দিশতে হয়। যেনে কোনোবাই গোটেই জীৱনটো অকলে পাৰ কৰিব খোজে, কোনোবাই অকলশৰে থাকি ভাল পায় ইত্যাদি। গতিকে অকলে থকাটো বৰ কঠিন। অকলে থকাতকৈ লগ লাগি থকাৰ কথা চিন্তা কৰিলে ভাল। আপুনি আধ্যাত্মিক নহ'লেও পুৱা গধূলি এবাৰ ভগৱানৰ নাম ল'বচোন। হয়, ভগৱানৰ নাম ল'লেই, ঈশ্বৰ আল্লাৰ নাম ল'লেই মানুহ কেতিয়াও আধ্যাত্মিক নহ'ব পাৰে। কিন্তু পুৱা গধূলি প্ৰতিনিয়তভাৱে আমি যদি এবাৰ অন্তত ভগৱানৰ নাম স্মৰণ কৰোঁ, তেতিয়াহ'লে মনৰ প্ৰশান্তি বাঢ়ে, শান্তি বাঢ়ে। আৰু এই মনৰ শান্তিয়ে আমাক বহু শক্তি প্ৰদান কৰে। সকলো কাম নিয়মিত কৰিলে শান্তি পোৱা যায়। কিছুমান এনে কাম থাকে যিবোৰ এদিন কৰিলোঁ আৰু বহুদিন নকৰিলোঁ। গতিকে এই ধৰণৰ কামে আমাক কেতিয়াও কি নিদিয়ে, এই ধৰণৰ কামে আমাক কেতিয়াও এটা কাম সম্পূৰ্ণৰূপে সঠিক সময়ত শেষ কৰিবলৈ প্ৰেৰণা নিদিয়ে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। গতিকে সকলো কাম নিয়মিত কৰিলে মনৰ শান্তি বাঢ়ে। যেতিয়া তুমি কাৰোবাৰ লগত কথা পাতা, তেতিয়া লোকৰ কথাও শুনিবা। যেতিয়া কাৰোবাৰ লগত আমি কথা পাতোঁ, বহু এনে মানুহ কেতিয়াবা লগ পোৱা যায় যে যিয়ে তেওঁ কোৱাখিনিহে কৈ থাকিব বা তেওঁৰ কথাখিনিহে আগত ক'ব, আৰু তেওঁ যিজনৰ আগত কথাখিনি কৈ আছে তেওঁৰ কিবা ক'বলগীয়া কথা থাকিলে তেওঁ কিন্তু সেইটো কথা অগ্ৰাহ্য কৰিব বা নুশুনিব বা গুৰুত্ব নিদিব। নিজৰখিনি কোৱাৰ পিছত শেষ। এই ধৰণৰ কাম কৰিলে আচলতে ভাল নহয়। তাতকৈ যেতিয়া নিজে কিবা এটা ক'ব বা আপুনি যদি কাৰোবাৰ লগত কথা পাতিব বা তুমি যদি কাৰোবাৰ লগত কথা পাতা, তেন্তে আনকো কোৱাৰ সুবিধা দিয়া আৰু সেইজনৰ কথাও তুমি শুনিবলৈ চেষ্টা কৰা।